ন্যায় বিচাৰ লাগে। আশাকৰ্মী নীতিমণি হাজৰিকাই এটি গোচৰ দিছিল যে ৰাজৈ এজন হিন্দীভাষী ৰাকেশ গুপ্তাই তেওঁক ফোনযোগে নানা ধৰণৰ গালি পাৰিছিল আৰু প্ৰাণনাশৰ ভাবুকি দিছিল। সেই অনুযায়ী নীতিমণি হাজৰিকাই লাডুগড় আৰক্ষী চকীত আহি এটি গোচৰ দিয়ে। সেই গোচৰ মৰ্মে 29 তাৰিখে আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ। কেছটো ৰেজিষ্টাৰ হৈছে, গোচৰ নম্বৰ হ'ল 333/2020 আণ্ডাৰ ছেকশ্যন 294/506 IPC। সেইমতে গোচৰ চলি আছে আৰু ইনভেষ্টিগেশ্যন কৰা হৈছে। বৰ্তমান আসামীজন হোম কোৱাৰেণ্টাইনত আছে। তেওঁ 14 দিনৰ বাবে অহা 7 দিনৰ ভিতৰত তেওঁ ৰিলিজ হ'ব। তেওঁক আমি যথাবিধ ব্যৱস্থা তেওঁক এৰেষ্ট কৰিবলৈ আমি যত্নৱান হ'লোঁ।